মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ অপটেটিভ সেন্টেন্স। আমি অপটেটিভ সেন্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰোঁ। এইটো প্ৰথম পাৰ্টটোহে, ইয়াত আৰু এটা পাৰ্ট আছে। এই বস্তুটো কি হয়, অপটেটিভ সেন্টেন্সবিলাক এনেকুৱা যে আমি কিবা এটা আকাংক্ষা কৰোঁ, আমি কিবা এটা বিচাৰোঁ, কিবা এটা আশা কৰিছোঁ, এনেকুৱা ধৰণৰ যিবিলাক আমি বাক্য কওঁ। ধৰা, ভগৱানে তেওঁক সুখী কৰক, ভগৱানে মোৰ মনোকামনা পূৰণ কৰক, আমি আশা কৰি আছোঁ কৰোণা সোনকালে ভাল হওক, নহয় জানো? এই এনেকুৱাবিলাক অপটেটিভ সেন্টেন্স টাইপত পৰে। এইখিনি আগতো পাইছা। যি নহওক, এটা বাক্য আছে, চোৱা। হি ছেইড টু মি, মে গড ব্লেছ ইউ। মানে আমি কেনেকৈ গম পাম যে অপটেটিভ সেন্টেন্সত কি হয়, মে দিয়া থাকিব। যিহেতু কিবা এটা আশা কৰিব, কিবা এটা উইচ কৰিব, কিবা এটা প্ৰাৰ্থনা জনাব, কিবা এটা মানে মনত আকাংক্ষা এটা কৰিব, সেই ধৰণৰ হ'ব যেতিয়া মে থাকিব। তাৰমানে মে গড ব্লেছ ইউ, আমি গম পালোঁ এইটো অপটেটিভ সেন্টেন্স বুলি। কি ধৰণে কৰে চোৱা, অপটেটিভ সেন্টেন্স থাকিলে তুমি এনেই জেনেৰেল আৰু কেইটামান নিয়ম আছে, তথাপি মেইনলি তুমি উইচ বহাব পাৰা আৰু নহ'লে প্ৰে বহাব লাগে। এতিয়া প্ৰে আৰু উইচ মানে হ'ল আশা কৰা, প্ৰে মানে হ'ল প্ৰাৰ্থনা কৰা। আমি প্ৰেটো সাধাৰণতে যদি গড থাকে, বাক্যটোত যদি আমি ভগৱান পাওঁ, গড পাওঁ, তেতিয়া আমি প্ৰে বহালে এপ্ৰপ্ৰিয়েট হয়। কিন্তু উইচো বহে, কেতিয়াবা গড থাকিলে উইচো বহে, এইটো কম্পালচৰি নিয়ম নহয়। কিন্তু গড থাকিলে, প্ৰে থাকিলে যদি গড থাকিলে প্ৰে বহাওঁ, তেতিয়া শুনিবলৈও ভাল হয় আৰু এপ্ৰপ্ৰিয়েট হয়। এতিয়া চোৱা, ইয়াত কি কৈছে, হি ছেইড টু মি মে গড ব্লেছ ইউ। আমি ইয়াত হয় উইচ বহাম, নহয় প্ৰে বহাম। যিহেতু আমি ইয়াত কি পালোঁ, গড পালোঁ, গতিকে আমি ইয়াত কি বহাই দিলোঁ, প্ৰেইড। প্ৰেইডৰ লগত পাষ্ট টেন্স হৈছে, প্ৰেৰ পাষ্ট টেন্স প্ৰেইড হৈছে। কিহৰ কাৰণে ইয়াত পাষ্ট টেন্স আছে যে, সেইটো কাৰণে আমি ৰিপৰ্টিং ভাৰ্বটো যিহেতু পাষ্ট টেন্সত আছে, গতিকে আমি ইয়াত প্ৰেইড বহাব লাগিব। হি প্ৰেইড ডেথ হৈ যাব। এইখিনিতে বহুতে ভুল কৰে। ইয়াত কি কৰে বহুতে, ইয়াত আমি আগতে কৰি থকা নেৰেশ্যনৰ নিচিনা, আগৰ ভিডিঅ'কেইটাৰ নিচিনা বহুতে কি কৰে, মি আছে মি বহাই দিয়ে। হি প্ৰেইড মি, তেতিয়া কি হ'ব, সি মোক প্ৰাৰ্থনা কৰিছিল। তুমিতো ভগৱান নহয়, নহয় জানো? তুমিতো ভগৱান নহয়, গতিকে মোক প্ৰাৰ্থনা কৰিছিল বুলি কোৱাৰ লগে লগে বাক্যটো সম্পূৰ্ণ ভুল হৈ যাব। গতিকে ইয়াত কিন্তু অবজেক্টটো বহাব নালাগে। দিয়া থাকিব অবজেক্টটো আমি নবহাওঁ। এইটো ছাবজেক্ট, এইটো অবজেক্টটো নবহাওঁ। হি প্ৰেইড কি বহাই দিম, ডেথ। আকৌ সেই ডেথটো আহিব, ইয়াত ডেথ আহি গ'ল। ইয়াত কি কৰিম এতিয়া, এই গড আছে নহয়, গডটো ইয়ালৈ লৈ আহিলোঁ। ইয়াত মে আছে, ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে। ইয়াত মে আছে, গতিকে ইয়াৰ পাষ্ট টেন্স, মেৰ পাষ্ট টেন্স কি, মাইট। গডটো ইয়াত আহি গ'ল, মেটো ইয়ালৈ আহি গ'ল, মাইট হৈ গ'ল। ব্লেছটো ব্লেছে থাকিল। ইউ, মোৰ আগৰ গোটেইকেইটা ভিডিঅ'ত কোৱা আছে যে আই মি মায়ে প্ৰথমটোক বুজায়, ইউ আৰু ইউৰে সদায় ছেকেণ্ডটোক বুজায়। গতিকে ইউটোৱে কাক বুজালে, মোক বুজালে। ইউ ঠাইত কি হৈ গ'ল, মি। হি প্ৰেইড ডেট গড মাইট ব্লেছ মি। এইটো কাৰণে মনত ৰাখিবা যে আমি ইয়াত প্ৰেইড কিয় বহাইছোঁ, আমি গড পাইছোঁ কাৰণে বহাইছোঁ। তাৰ পিছতোত চোৱা যে হি ছেইড টু মি মে ইউ বি হেপী। ঠিক আছে, আমি ইয়াত কি কৰিছোঁ চোৱা, হি উইচড বহাইছোঁ। আমি ইয়াত প্ৰে বহাব পাৰিলোঁ হয়, কিন্তু আমি বঢ়োৱা নাই। কিয়, আমি ইয়াত গড নাই, গতিকে আমি ইয়াত উইচ বহালোঁ। হি উইচড, ইয়াতো কৈছোঁ যে অবজেক্টটো দিব নালাগে, ডেথ। হি উইচড ডেথ। ইয়াত আমি মেটো পিছফালে লৈ আহিম, জানিম ইউটোৱে কাক বুজায়, সদায় পিছৰটোক বুজায়। ইউটো হৈ গ'ল ইয়াত আই। এতিয়া কথাটো হ'ল যে ইয়াত ইউটো আই হৈছে, ইয়াত আকৌ ইউটো মি হৈছে, সেইটো খেলি মেলি হয়। এইটো মনত ৰাখিবা যে যেতিয়া বাক্যষাৰ প্ৰথম বাক্যটো ছাবজেক্ট নিচিনাকৈ থাকিব, তেতিয়া আয়ে হ'ব। ইয়াত কৈছে ভগৱানে মোক ব্লেছ কৰক, মোক আশীৰ্বাদ দিয়ক, ভগৱানে মোক আশীৰ্বাদ দিয়ক। আৰু ইয়াত কৈছে মই সুখী হওঁ। মোক আৰু মই দুইটাৰ মাজত পাৰ্থক্য আছে। মোক আৰু মই বুলি কোৱাৰ কাৰণেহে ইয়াত আই হৈছে, আৰু মোক বুলি কোৱাৰ কাৰণে আমি ইয়াত কি কৰিছোঁ, মি বহাইছোঁ। এইটোৱে মই কোৱা নাই, কি কৈছে, ভগৱানে মোক আশীৰ্বাদ দিয়ক, গতিকে ইয়াত মোক বুলি কোৱাৰ কাৰণে মি হৈছে। আৰু ইয়াত কৈছে মই সুখী হওঁ, গতিকে মই বুজাইছে, মই বুজোৱাৰ কাৰণেহে আই বহিছে। এইটো আকৌ কনফিউজ হ'ব নালাগে যে ইয়াত ইউটো কিয় মি হ'ল, ইয়াত ইউটো কিয় আই হ'ল, এইটো কাৰণেই হৈছে। ইউটো আই হৈ গ'ল, মেটোৰ পাষ্ট টেন্স বহাব লাগিব, কিয়, যিহেতু এইটো পাষ্ট টেন্সত আছে, গতিকে মেৰ পাষ্ট টেন্স কি হ'ব, মাইট। বি হেপী টু বি হেপীয়ে হ'ব। এতিয়া এইটোৱে আছিলে অপটেটিভ মানে সেন্টেন্সৰ নেৰেশ্যন চেঞ্জ। আমি সাধাৰণতে ইয়াত উইচ আৰু প্ৰে বহাম। এটা কথা মনত ৰাখিব লাগিব যে যদি আমি ইয়াত গড পাওঁ, তেতিয়া প্ৰে বহাই দিলে শুনিবলৈও ভাল লাগে আৰু খুব এপ্ৰপ্ৰিয়েট হয় কথাটো। এইটো অপটেটিভ সেন্টেন্সৰ একেবাৰে ইজি গীতাহে। মই কেইবাটাও ভিডিঅ' বনাইছোঁ নেৰেশ্যনৰ, এইটো এটা পাৰ্ট তাৰে।
খুব ইজি